গুড মৰ্ণিং এভৰিৱান। আজি বিহু বুলি হাজোত যাই আছোঁ। তো মই আৰু লগত দুটা আহি আছে, পিছফালে আছে, সিহঁতে আহি পোৱা নাই। মই মানে অলপ আগত গুচি আহিলোঁ, সিহঁতক ৰখি আছোঁ মানে। তো সৰুৰ পৰাই আমি হাজোত যাই আহিছোঁ আজি বিহুৰ দিনা। তো সেইকাৰণে এইবাৰো আহিছোঁ। এইবাৰ কিমান মানুহ হয় কি হয় দেখাই আছোঁ সম্পূৰ্ণ। চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। তো বলক তেন্তে হাজোলৈ। এই সৰিয়হবিলাক ফুলিলে বহুত ধুনীয়া লাগে। কিছুমানে সৰিয়হ বুলি কয় আৰু কিছুমানে বিহাৰ বুলিও কয়। মই কিন্তু সৰিয়হ বুলিয়ে কওঁ। হাজো আহি পালোঁ এতিয়া। হাজো পাহাৰত উঠি আছোঁ। ধুনীয়াৰ মানুহ আহি আছে আৰু মোৰ লগৰকেইটা সদায় পিছতে পৰি থাকে। ক'ত যে সোমাই থাকে নাজানো আৰু। আহিয়ে পোৱা নাই এতিয়ালৈকে আৰু মই আহি আধা পালোঁ। বুঢ়া মানুহে গাড়ী চলাইছে নে কিহে চলাইছে নাজানো আৰু। ইমান লাহে লাহে মানে কি ক'ম। এই এতিয়া আহি পাইছে, এতিয়াহে আহি পাইছে, আগত গৈ আছে। বলক এতিয়া আমি পাহাৰৰ ওপৰত উঠি আছোঁ। ওপৰত যায় কি হয় নাজানো আৰু। এই গাড়ী আধাতে ৰৈ থৈ দিব লাগে। ইমান মানুহ আহিছে নহয়, মানে গাড়ী আধাতে থৈ যাব লাগিব এতিয়া। তো চাওঁ ওপৰত লাগি যায় কি হয়। গাড়ী আধাতে থ'ব লাগে নে। হাই তো এতিয়া লাগিলে হয় পাহাৰৰ ওপৰত অলপ গাড়ী চলাই ভিডিঅ' বনাত দিগদাৰ হয়। তথাপিও কৰি আছোঁ আৰু লাহে লাহে। তো ভিডিঅ' কোৱালিটি কেনে হৈছে নাজানো আৰু। ইয়াতে একবাৰ ৰ'দ একবাৰ আন্ধাৰ তেনেকুৱা হৈ আছে। আৰু ৰাস্তাটো হৈছে একদম সৰু আৰু এতিয়া দোকান গাড়ী নধৰে কিছুমান জেগাত। ইয়াতে যাম লগালেই মানে একদম আগতো যোৱা নাই পিছতো যোৱা নাই, চব গাড়ী ৰখি আছে। দুটাই ভাল কাম কৰিছে, আহি পেলাই ধুনীয়াকৈ বহি লৈছে। জাম লাগি গৈছে ৰ অলপ আগত। আজিৰ দিনটো ইয়াতে যাব কিজানি এনেকৈ জামতে। বাপৰে ইমান জাম লাগিছে, মানুহ খোজকাঢ়ি যাব জেগা পোৱা নাই। আমি হাজো আহি পালোঁ এতিয়া। মানুহে পূৰা একদম ভৰ্তি হৈ আছে, ক'তো খোজ দিব জেগা নাই। আৰু এইফালে মোৰ হাৰামী ফ্ৰেণ্ডকেইটা আছে, চব ঘৈণীয়েককেইটাক লৈ আহি পেলাই মোক কোৱা নাই। এই মাহা হাৰামী ফ্ৰেণ্ড মাহা আছে, আহি পেলাই মোক জুলুম কৰি মাৰবা ধৰছি। আছে ৰ পূৰা মানুহে ক'তো ভৰি দিব জেগা নাই। মানুহ পূৰা একদম চবফালে মানুহ। মই আজি চবৰে ফটো উঠাই দি আছোঁ, মোৰ কোনে উঠাই দিব বে? মই উঠাই দিম। এই হাৰামীকেইটা আহি পেলাই ৰখি আছে, তথাপিও খবৰ দিয়া নাই। जो मेरी रूह को जिंदे दे, वो खुद बन गए हो। গান মাৰি মাৰি আহি পালোঁ তল।
ভিডিঅ'টো বেছি দীঘল নকৰোঁ আৰু যিহেতু যাওঁতে আহোঁতে টাইম গুচি গ'ল জামৰ কাৰণে আৰু বহুত বস্তু দেখাব লগা আছিল দেখাব নোৱাৰিলোঁ নেক্সট কেতিয়াবা আহিলে দেখুৱাম আজিলৈ বাই বাই